একেদৰে বিতৰ্কয়ো গাৰ চাৰ দৰে জুবিন গাৰ্গক লগ এৰা দিব নিবিচাৰে কিন্তু আজি আমি সৃষ্টিশীল জুবিনক বিচাৰি আহিছোঁ আমি তেওঁৰ পৰা জানিব বিচাৰোঁ যে বৰ্তমান আপুনি কি কামত ব্যস্ত আছে বা কি সৃষ্টিশীল কামত আপুনি আত্মনিয়োগ কৰিছে বৰ্তমান এইকেইদিন আমাৰ বেছিভাগ সময় ইয়াতে গৈছে মোৰ অফিচত য'ত আমি এখন ৱৰ্কশ্বপ কৰি আছোঁ ডেন্স ড্ৰামা আৰু মিউজিকৰ ছেকশ্যনটো দিগন্ত ভাৰতী আৰু মই আছোঁ আৰু গোটেই কনচেপ্টটো মোৰ গৰিমাই চাই আছে আৰু পংকজ ইংতিয়ে ডান্স ছেকশ্যনটো চাই আছে ড্ৰামা চাই আছে জ্যোতিনাৰায়ণ নাথে প্ৰায় 40টামান ল'ৰা ছোৱালী সৰু 7 পৰা 16 বছৰ বয়সৰ ভিতৰত চ' তেওঁলোকে একমহীয়া কোৰ্চ এতিয়া ছামাৰ ভেকেশ্যনটোৰ কাৰণে এটা মই ৱৰ্কশ্বপ কৰিছোঁ তাৰপিছত গোটেইখিনিক লৈ পেলাই এখন নাটকৰ প্লেন কৰিছোঁ চ' গোটেইবিলাক এইকেইদিন অকল এইটো কামতে বিজি আছে আকৌ মোৰ আৰু এটা ৱৰ্কশ্বপ চলি আছে নগাঁৱত তাতো মই টাইম দিবলগীয়া হ'ব 2 এদিনৰ ভিতৰতে তালৈকে যাম